হঠাতে ভণ্টিজনী লগ পালোঁ। মন্দিৰলৈ 3টা বজাত নাহে নহয়। হাই এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই বিকি, আপোনালোকে চাই আছে বিকিৰাজ ব্লগ। তো ৱেডাৰটো বহুত মস্তি কৰিছে। মই গৈ আছোঁ আজি কল্যাণী মন্দিৰটো এইকাৰণে গৈ আছোঁ, অলপ ফুৰি আহোঁ বুলি ভাবিছোঁ। টাইমটো এইকেইদিন নাছিলেই, আজি অলপ টাইম উলিয়ালোঁ। তো ভাবিলোঁ অলপ ডিপৰা চাইডে অলপ গৈ আহোঁ। তো চাই থাকক। আৰু যেতিয়াৰ পৰা নতুন মন্দিৰটো আগত পুৰণা আছিলে গাইজ, তো এতিয়া নতুনকৈ বনোৱা হৈছে। তো নতুনকৈ বনোৱাৰ পিছত মই এবাৰো যোৱাই নাই, মন্দিৰটো চাবলৈও যোৱা নাই। মই গাইজ কলাবাৰী চাইডে আপোনালোকে জানেই, মই অলপ দূৰত কাম কৰি আছিলোঁ। তো ইটো চাইডে মোৰ তেনেকৈ চাইডে সময় মিলাব পৰা নাছিলোঁ। এইটো ৰাস্তাদি যাব লাগিছিলে, এতিয়া সেইদি গৈ আছোঁ আকৌ। তো মন্দিৰটো চাইছোঁ, কোনোবা ফেচবুকে ফটো চাইছোঁ। তো খুব মন গৈ আছে যে ওচৰৰে মন্দিৰ এখন আৰু চাবলৈ মন গৈ আছে। তো ভাবিছোঁ এবাৰ গৈ চাওঁ মন্দিৰটো কেনেকৈ বনাইছে। আৰু গাইজ কি হ'ল, মই ৰাতি সোনকালে শুইছিলোঁ, কিন্তু গাটো একেবাৰে ভাল লগা নাছিলে। ৰাতিপুৱা বহুত দেৰিকৈ শুই উঠিলোঁ। উঠাৰ পিছত তো মই শুই থাকোঁতে আজি ঘৰ আহি পালে উঠি পেলাই অলপ কাম আছিলে, আগবেলাত কাম কৰি দিলোঁ। কালিৰ পৰা আকৌ নতুন কাম কৰোঁতে আৰু এটাই কাম আছিলে। আৰু চন্দ্ৰটো গা বেয়া আছে, তাৰ ভৰিৰ অলপ প্ৰব্লেম হৈ আছে। তো সেইটো ডক্তৰ দেখাই গোটেইখিনি চেটেল কৰি পেলাই 1টা বজাত ওলাম বুলি ভাবিছিলোঁ গাইজ। টাইম হৈ গ'ল এতিয়া 2টা। তো ভাবিলোঁ গৈ আহোঁ এবাৰ আৰু মন্দিৰটো চাই আহোঁ, যিহেতু অহাকালিৰ পৰা মোৰ নতুন কাম এটা। তো গাইজ আহি পাই গ'লে এতিয়া মাগনি চেণ্টাৰ। আজি আহোঁতে কাম এটা আছে, তো দেন এইফালে সোমাই পেলাই মোৰ কামটো লিপটাই যাব লাগিব। বহুত হেডেক হৈ গৈছে গাইজ, বহুত হেডেক হৈ গৈছে। ओ भाई जाने दो मुझे, पास मार रहा हूँ, जाने दो यार। এই দুটা চাওক কি সিহঁতৰ অৱস্থা, হেলমেট পিন্ধা নাই। কেনেকুৱা অভাৰটেক কৰিছে, এনে চলোৱাটো ডাঙৰ কথা নহয় নহয়। ছেফটিটো মেইন, কিমান ছেফটি ল'ব পাৰে সিমান ভাল। এইটো 2 হুইলাৰ হয়, ক'ৰবাত গৈ লুটি খাবই। 4চকীয়া হ'লে বাৰু একো কথা নাই, ক'ৰবাত হ'লেও ছেভ কৰে। বৰঙাবাৰী চেণ্টাৰ, আমি ইয়াৰ পৰা সোমাই যাব লাগিব। এইটো হ'ল সৰু কল্যাণী, এইটো লিখা আছে শ্ৰী শ্ৰী কল্যাণী দেৱালয় বুলি। তো আমি এতিয়া যোনটো নতুনকৈ বনোৱা হৈছে, পুৰণাটো ভাঙি পেলাই নতুনকৈ বনোৱা হৈছে, তাত যাম। তো সম্পূৰ্ণ চাই থাকক ভিডিঅ'টো। I don't think we got enough time to sort out all the fights. তো ফাইনেলি পাই গ'লোঁ। এইটো ৰাস্তা গমেৰী ঘাটলৈকে যায়। এতিয়া এইটো ৰাস্তা দি যাম মন্দিৰলৈকে। আৰু বিশেষকৈ আগবেলাতে বেছি ভিৰ হয় আৰু মানুহ থাকে। তো এতিয়া পিছবেলা হৈছে, ইমান মানুহ নাথাকে, একদম নিজান হৈ থাকে মন্দিৰ। সেইকাৰণে মই ভাবিলোঁ পিছবেলা যোৱাটো বেছি ভাল হ'ব। পিছবেলা গৈ পেলাই মই ধুনীয়াকৈ গোটেই ভিউটো ল'ব পাৰিম। নজনাওঁ, খাই বৈ আহিলোঁ। হা চাইছে মন্দিৰ, কি ধুনীয়া লুকছ। আৰু মই ভবা নাই যে ইমান ধুনীয়া লাগিব বুলি, আৰু আহিয়ে মোক বিৰাট ভাল লাগিছে। তাতে ৱেডাৰটো ইমান ধুনীয়া হৈ ভাল লাগিছে। তো এইটোৱে আছিলে অভাৱ। আৰু আগতকৈ জেগাখিনি বেছি বহলাই দিছে, আগত ইমান নাছিলে, এতিয়া জেগাখিনি বহলাই দিছে আৰু জেগাখিনি ডাঙৰ কৰিছে। মন্দিৰটো আগফালে গেট চেট বনাই আছে, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, ইমান কমপ্লিট হোৱা নাই। সম্পূৰ্ণ যেতিয়া হৈ যাব মই আৰু এটা ভিডিঅ' বনাম। তো আজি কালাৰ কৰিছে, গেটটো কি ধুনীয়া লাগিছে। পিছফালে চাই আছে গেটটো, সেইকেইটাত দেখুৱাবলৈ আহিলোঁ আমি।
ভাবিছিলোঁ আপোনালোকক ভিউ দেখাম বুলি আৰু হঠাতে ভণ্টিজনী লগ পালোঁ তো ভণ্টি দুজনী পূজা কৰিলে আপুনি হা পূজা কৰিলা হা ওলাই আছে কিজনীৰ নাম জানো কবিতা নে কিবা চাওঁ কৰিলে বোলে হা কেতিয়া আহিছিলে হা মৰিলে 3টা বজাত নাহে নেকি মই সোনকালে আহিলোঁ দেৰিকৈ আহিলোঁ মই আহিছিলোঁ এতিয়া সময় কেইটা হৈছিল মইতো এইটো নতুন ভিউ দেখাম বুলি আহিছিলোঁ হঠাৎ লগ পাই গ'লোঁ হা ভোক লাগিছে নেকি খালী পেটে আছে নে খাই বৈ আহিছিলে খাই বৈ পূজা কৰিব আহিছে হা ভিউটো চালেই আৰু আশা কৰোঁ সম্পূৰ্ণ যেতিয়া হৈ যাব আপোনালোকক আৰু এটা ভিডিঅ'ত দেখুৱাম আৰু সম্পূৰ্ণ মই দেখুৱাই দিম কেনেকুৱা হয় আৰু লুকটো সঁচাকৈ বহুত ভাল লাগিলে আৰু যিটো কালাৰ কৰিছে মন্দিৰটোত সঁচাকৈ ভাল লাগিলে আৰু মন্দিৰটো আৰু ভাল হ'ব আশা কৰিছোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পাৰে যদি শ্বেয়াৰ কৰি দিব